নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে পিজ্জা আসাম হেল্প ইউটিউব চেনেল। বন্ধুসকল, ইতিমধ্যে ওলাই আহিছে আজিৰ কেইবাটা নতুন খবৰ। ইয়াৰ প্ৰতিটো খবৰেই হৈছে আপোনাৰ বাবে অত্যাধিক গুৰুত্বপূৰ্ণ, সেয়েহে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনোৱাৰ আগতেই আপোনালৈ মোৰ সৰু এটা ৰিকুৱেষ্ট, যদিহে আপুনি এইটো ভিডিঅ'তে লাইক কৰা নাই প্লিজ এটা লাইক কৰি দিয়ক, কিয়নো আপোনাৰ এটা লাইকে মোৰ আগলৈ ভিডিঅ' বনোৱাৰ উৎসাহ যোগায়। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যনসমূহ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। ইয়াৰ 1 নম্বৰ খবৰটো হৈছে অসমৰ পৰা কোন কোন উপস্থিত থাকিব ৰাম মন্দিৰৰ ভূমি পূজন অনুষ্ঠানত। দেশবাসীৰ বাবে এটা ঐতিহাসিক দিন হিচাপে পৰিণত হ'ব 5 আগষ্টৰ দিনটো। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত বুধবাৰে ভূমি পূজনেৰে আৰম্ভ হ'ব ৰাম মন্দিৰৰ নিৰ্মাণৰ কাম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰিও এই ভূমি পূজন অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। দেশৰ সকলো ৰাজ্যৰে মুখ্যমন্ত্ৰী উক্ত এই ভূমি পূজন অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে। অৱশ্য কেৱল 200 গৰাকী লোকৰ উপস্থিতিতেহে এই ভূমি পূজন অনুষ্ঠান সম্পন্ন কৰা হ'ব। অসমৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য আৰু বিত্ত বিভাগৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস উপস্থিত থকাৰ পূৰ্ণ সম্ভাৱনা আছে। মঙলবাৰে সন্ধিয়াৰ ভাগতে তিনিও অযোধ্যালৈ ৰাওনা হ'ব বুলি জানিব পৰা গৈছে। ইয়াৰ 2 নম্বৰ খবৰটো হৈছে ছাত্ৰ ছাত্ৰীৰ বাবে এক ভাল খবৰ। নতুন শিক্ষানীতিৰ অধীনত ছাত্ৰ ছাত্ৰীয়ে মধ্যস্থ ভোজনৰ উপৰিও লাভ কৰিব পুৱাৰ আহাৰ। চৰকাৰী বিদ্যালয়ত প্ৰাপ্ত ভোজনৰো ব্যৱস্থা। নতুন শিক্ষানীতিৰ অধীনত ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব পুৱাৰ আহাৰ। চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক মধ্যস্থ ভোজনৰ উপৰিও প্ৰাপ্ত ভোজনৰ যোগান ধৰা হ'ব। প্ৰতিদিনৰ পুৱাৰ আহাৰ কেনেকৈ হ'ব এই সন্দৰ্ভত ইতিমধ্যে আলমাজ দিল্লীৰ কমিটিয়ে চৰকাৰক জনাইছে। কেন্দ্ৰীয় কেবিনেটে অলপতে অনুমোদন জনোৱা নতুন শিক্ষানীতি NEPত চৰকাৰী বিদ্যালয়ত মধ্যস্থ ভোজনৰ উপৰি প্ৰাপ্ত ভোজনৰ ব্যৱস্থা কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। পুৱাৰ আহাৰত মাজে মাজে বাদাম, বুট, গুড় আৰু কেতিয়াবা কণী আৰু গাখীৰো দিয়া হ'ব। পঞ্জীয়ন অনুসৰি দেশত 13 কোটি ছাত্ৰ ছাত্ৰীৰ নাম মধ্যস্থ ভোজনৰ তালিকাত আছে, কিন্তু ইয়াৰ কেৱল 9 কোটি ছাত্ৰ ছাত্ৰীয়েহে মধ্যস্থ ভোজন গ্ৰহণ কৰে। নতুন শিক্ষানীতিৰ প্ৰস্তাৱত উল্লেখ কৰা মতে পুষ্টিকৰ ভোজনৰ পিছত পুৱাৰ সময়খিনি ছাত্ৰ ছাত্ৰীক প্ৰাপ্ত ভোজনৰ যোগান ধৰাৰ বাবে মধ্যস্থ ভোজনৰ আঁচনিখন সম্প্ৰসাৰণ কৰা উচিত, কিয়নো অপুষ্টিকৰ খাদ্যৰ কাৰণে ছাত্ৰ ছাত্ৰীয়ে ভালকৈ অধ্যয়ন কৰিব সক্ষম নহয়। আনহাতে ছাত্ৰ ছাত্ৰীসকলক তপতে খাদ্য যোগান ধৰা উচিত। যিবোৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক গৰম খাদ্য যোগান ধৰাৰ সুবিধা নাই, তাত বাদাম, বুট, গুড় অথবা স্থানীয় ফল মূলৰ পুষ্টিকৰণ খাদ্য যোগান ধৰিব পৰা যায় বুলি নতুন শিক্ষানীতিত প্ৰস্তাৱ দিয়া হৈছে। নতুন শিক্ষানীতিৰ আন এটা প্ৰস্তাৱ অনুসৰি সকলো বিদ্যালয়তে ছাত্ৰ ছাত্ৰীক নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰা হ'ব। ইয়াৰ বাবে স্বাস্থ্য কাৰ্ড প্ৰচলনৰ দিহা কৰা হ'ব।